আপুনি কোৱা অনুসৰি ইয়াক আমি অন্য অন্য ধৰণৰ শাস্তি কৰিলোঁ প্ৰধান। তেওঁ বুলি ইয়াক আমি প্ৰাণদণ্ড দিব নোৱাৰিলোঁ। গতিকে মহাৰাজ আপুনি যি কৰে কৰক, আমি এতিয়া আহিলোঁ। সত্য কৰি কম প্ৰহ্লাদ, এই ঘোৰ সংকটৰ পৰা ভোগ কোনে বাৰু কৰিছে ৰক্ষা? মইতো কোনো সংকটত পৰা নাই, সংকটত পৰিছা তুমি পিতা। জগত পিতা শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা, তেওঁ তোমাক এতিয়াও ক্ষমা কৰি দিব। তুমি ভুল বুজিছা পিতা, সকলোৰে ওপৰত শ্ৰীহৰি, ব্ৰহ্মা আদি কৰি সকলো দেৱতা ইচ্ছাক সেৱা কৰে তেওঁৱেই পৰমেশ্বৰ বিষ্ণু। পিতা শ্ৰীহৰিৰ ওচৰত তুমি শৰণ লোৱা, তেওঁ তোমাক কৰোণা কৰিব। কৰিবি প্ৰহ্লাদ, চাম বাৰু কেনেকে ৰক্ষা কৰে নাৰায়ণে তোক। তোমাৰ দায়িত্ব তুমি কৰি চোৱা, শ্ৰীহৰিয়ে মোক ৰক্ষা কৰিব। প্ৰহ্লাদ, মই কিয় দেখা নাই সেই শ্ৰীহৰি কি? দেখিবা পিতা, নিশ্চয় দেখিবা। শুদ্ধ মনে, শুদ্ধ শ্ৰীতে শ্ৰীহৰিক চিন্তা কৰা, দয়াময় দিবৰূপ। বেশ বেশ তেন্তে ক'ত আছে তোৰ চিৰশত্ৰু? দে দেখুৱাই। পিতা, সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰপাণি। যেনিয়েই চাওঁ তেনিয়েই দেখো হৰিময়, যেনিয়েই চাওঁ তেনিয়েই দেখো হৰিময়, যেনিয়েই চাওঁ তেনিয়েই দেখো হৰিময়। মই কিয় দেখা নাই প্ৰহ্লাদ? দেখিবা পিতা, নিশ্চয় দেখিবা। প্ৰহ্লাদ, দে দেখুৱাই, ক'ত আছে মোৰ চিৰশত্ৰু দেৱনাৰায়ণ? পিতা, মই অসত্য কোৱা নাই। হও চোৱা পিতা, স্ফটিকৰ স্তম্ভৰ মাজত দয়াময় শ্ৰীহৰি ৰৈ আছে মোৰ ফালে চাই। প্ৰহ্লাদ, ওই স্ফটিকৰ স্তম্ভতে ৰৈ আছে মোৰ চিৰশত্ৰু দেৱনাৰায়ণ। স্ফটিকৰ স্তম্ভতে চূৰ্ণ কৰি মোৰ মৈতাৰ প্ৰত্যক্ষ ভাতৃহন্তা দেৱনাৰায়ণ, ভাতৃহন্তা দেৱনাৰায়ণ, ভাতৃহন্তা দেৱনাৰায়ণ, ভাতৃহন্তা দেৱনাৰায়ণ, ভাতৃহন্তা দেৱনাৰায়ণ, ভাতৃহন্তা
বৃদ্ধ বৃদ্ধ প্রিয় ভক্ত মরি বৈষ্ণব প্রহ্লাদ মূর্খ বিবাকালে নহে দুহে রথকাল বাহির দুহে দুহে ভিতর কাল হস্তে দুহে দুহে বিনা অস্ত্র নহর প্রহারে দূর বিনা বিভক্ত নহৌ দানব নহৌ নাগ গন্ধর্ব নহৌ কিন্নর তোরেই মৃত্যুর ভাবে তোরেই অন্মহতে নর এক রূপে ভয় আদি তোরেই ভাবতে অন্ত দেব নারায়ণ নারায়ণ হাতে আজি দৈত্য
মোর কোনো নাই অভিলাষ তোমার শরণ যাতে সদায় পতি থাকে তারই সদায় করিছো কামনা বাসা প্রহ্লাদ কৃষ্ণময় তোমার ভক্তি গোয়া ভাষা কি বলে করে প্রভা চশু পাৱে মাগুৱে কবৰ তুমি প্ৰভু জগত ঈশ্বৰ তোমাক নিন্দিলে পিতৃ মোৰ সিজিলে পতে কমহাঘুৰ তাত হতে পিতৃ নিষ্ঠাৰে ক এতেকে প্ৰসাদ দিও মোক বাসা প্রহ্লাদ ওঠা বাসা পরম বৈষ্ণব পুত্র হিরণ্ময় 21 পুরুষ তুমি করিলা উদ্ধার যে স্থান থাকে তোমার প্রিয় ভক্ত উদার চরিত্র সেই স্থানত থকা কৃত পতংগ হয় শুদ্ধ তোমাহে ভগতৰ একান্ত ভক্তি বাসা প্ৰহ্লাদ তোমাৰ যশস্যাৱলী চিৰদিন থাকিব ধৰা ভৱিষ্যতে তোমাৰ আমাৰ কথা শুনে যিদৰে সিও পাব মুক্তি অনায়াসে সিও পাব মুক্তি অনায়াসে সিও পাব মুক্তি অনায়াসে জয় নৃসিংহ প্ৰভুৰ জয় নৃসিংহ প্ৰভুৰ জয়